অসমীয়া প্ৰথম চনেট কবিতাপুথি কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মালচ। অসমীয়া সাহিত্যৰ বিদ্ৰোহী কবি কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ভদ্ৰ হাগজেৰ। প্ৰাক-শংকৰী যুগৰ অপ্ৰমাদী কবি কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাধৱ কন্দলী। মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামঘোষা। হৰ্ষচৰিত কাৰ ৰচনা? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাণভট্ট। জনসংখ্যাৰ ঘনত্ব আটাইতকৈ ক'ত কম? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও। শিক্ষিতৰ হাৰ আটাইতকৈ ক'ত বেছি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মেট্ৰ'। জনসংখ্যাৰ ঘনত্ব আটাইতকৈ ক'ত কম? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34%। বিশ্বৰ সৰ্বাধিক সোণ উৎপাদক দেশ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন। কোনখন দেশত প্ৰাকৃতিক গেছৰ সৰ্বাধিক ভাণ্ডাৰ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাছিয়া। কোন চনত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1975। গ্ৰহণকাৰী ৰক্তগোট কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি AB+। তেজৰ কোনটো উপাদানে তেজ গোট মৰাত সহায় কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্লেটলেট। অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ২৬,৩৯৫খন। সৰ্বাধিক ভাষালৈ অনুবাদ গ্ৰন্থ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাইবেল। কোন ৰাজ্যৰ চৰকাৰে জলবায়ু পৰিৱৰ্তন মিছন আৰম্ভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তামিলনাডু। কাৰ্গিল বিজয় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ২৬ জুলাই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।